Good morning everyone. Welcome to my another vlog. আশা কৰোঁ সকলো ভালে আছে। সো আজি মই কি কৰোঁ আপোনালোকক দেখুৱাই গৈ থাকিম। সো লেটস গো। তাৰ পাছত এয়া মই গৰম পানী এগিলাছ লৈ মানে সদায়তো মোৰ ৰুটিনতে পৰে বুলি ক'লেও বেয়া নহ'ব। কেতিয়াবা এদিনহে মানে মিছ হৈ যায়। সেই গৰম পানী গিলাছ লৈ মই এতিয়া খাবলৈ বহিছোঁ আৰু তাৰ পাছত মানে এটা মনতে চান্দিং কৰোঁ আৰু মানে দিনটো কেনেকৈ যাব, কি কৰিম কি নকৰিম সেইটোৱে। আৰু ইয়া দেখিছে নহয় তাই একদম মানে এনেকৈ ইমান কথা কয় ছোৱালীজনীয়ে ভাবিব নোৱাৰিব। তাৰপাছত ভিডিঅ' যেতিয়া কৰোঁ বুলি কওঁ, ভিডিঅ' এটা বনাওঁ বুলি কওঁ, লুকাই দিয়ে। মানে লুকা চুপি খেলি থাকে আৰু সৰুবিলাকৰ জানে আৰু। তাৰপাছত এয়া আহিলোঁ মই পেহীক অলপ মানে পাকঘৰত সহায় কৰি দিবলৈ। এয়া মই আলু পিঁয়াজ আৰু দাংবডি অলপ লৈ লৈছোঁ কাটিবলৈ। তাৰপৰা কাটি মেলি এয়া মই ধুই মেলি চাফা কৰি দিলোঁ। দেখিছে আপোনালোকে দাংবডি কোনে কোনে ভাল পায় বাৰু, মই যে বহুত ভাল পাওঁ দেই খাই। তাৰপাছত এয়া মই ৰুমলৈ বুলি আহিলোঁ পটককৈ। এইকেইদিন জানেনে বাৰু, এইকেইদিন মোৰ এই মানে হৈ থাকিব চাগে এই 1 মাহমান মই পেহী ঘৰতে থাকিম আৰু। এয়া মই ৰুমলৈ বুলি আহিলোঁ। ৰুমতো অলপ মানে কাম চাম আছিলে আৰু আহি পাই এয়া দেখিছে নহয় মই আহিয়ে ডাইৰেক্ট মানে কামতে লাগি গৈছোঁ আৰু। যিহেতু মই মানে অফিচ যাব লাগিব ন, সেইটো কাৰণে আহি অলপ জল্দি মানে কাম বন কৰি লৈছোঁ আৰু। কামো তেনেকৈ বেছিও নাই, এই ধৰক ছোৱালী মানুহৰ ধৰক এইবিলাক ঘৰতে থাকক ৰুমতে থাকক কাম সৰু কিছুমান কাম থাকে দিয়কচোন, এইবিলাক মই কৰি লৈছোঁ আৰু। এই ধৰক বাচন ধোৱা, ঘৰ সৰা, ঘৰটো মানে ৰুমটো অলপ মানে কাপোৰ চাপোৰ জাপি পেলাই চাফা কৰি দিয়া, এইবিলাকে আৰু। বাকীনো কি, এইবিলাক সকলোৱে জানে আৰু সৰু সুৰা কাম। তাৰপাছত মই এই মোৰ যে জানেই নহয় মোৰ কেইজোপামান ফুল ৰুই লৈছোঁ এই মনটো ভাল লাগিবৰ কাৰণে। তাৰ এইবিলাক অলপ চব মন কৰিছোঁ। দেখিছে ইমান ধুনীয়াকৈ লাগিছে, ফুল চুল ওলাইছে আৰু ভাল লাগে ন। নিজে ৰুৱা ফুল দুপাহমান দেখিলে মোৰ যে বহুত ভাল লাগে দেই। তাৰপাছত এইফালে মই গা পা ধুই অফিচলৈ বুলি ওলালোঁ। অফিচলৈ পিছে ওলালোঁ আজি টিফিন চিফিন চব এইকেইদিনটো জানেই মই পেহী ঘৰত যিহেতু আছোঁ, পেহীয়ে চব মানে টিফিন চিফিন দিছে। এয়া মই টিফিন চিফিন লৈ ওলালোঁ অফিচলৈ বুলি। এয়া মই আহি আছোঁ ৰাস্তাতে। ঠাণ্ডা দিনত অলপ যিহেতু ৰ'দ দিয়ে, মানে ৰাতিপুৱা টাইমত ৰ'দটো পালে ভাল লাগে ন, সেইকাৰণে মই এইকেইদিন মই যিহেতু যোনটো মেইন ৰাস্তা সেইফালে যোৱা নাই, এইফালে ভিতৰৰ ৰাস্তা এইফালে আহিছোঁ। আহি মই এইফালে আপোনালোকে দেখিছে নহয় মই নামটো নকওঁ, সেইটো কাৰণে ভিডিঅ'টো অলপ মানে দূৰৰ পৰা কৰিছোঁ। এখন জিম, ডিব্ৰুগড় যিবিলাক মানুহে এই জিমখন চিনি পায় নামটো মোক কমেণ্ট কৰি জনাব দেই। তাৰপৰা আহি গ'লোঁ। ত' এতিয়া মই আহি গ'লোঁ, অফিচ পাই যাবলৈ হ'ল। আপোনালোকক মই আজিলৈ অফিচটো নেদেখুৱাওঁ, অলপ দিনৰ পাছত দেখুৱাই আছোঁ। আজি ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু তাতকৈ যদি বেছি ভিডিঅ'টো ভাল পাইছে শ্বেয়াৰ কৰি দিব। থেংক ইউ, বাই।